পালো দত্তাছি Good morning from Gereki. আজি গৈ আছো আমি কমিউনিটি ফিশিং কিয়নো ওহাকালি উৰুকা আৰু উৰুকাৰ আগদিনা কমিউনিটি ফিশিং হয় আমাৰ তেজপুৰ পূৰ্বাঞ্চলৰ বিশেষকৈ তেজপুৰ পূব চহৰ অঞ্চলৰ গেৰিকিত আৰু ইয়াত কমিউনিটি ফিশিং হয় সকলো ধৰণৰ মানুহে যায় আমি যাবলৈ ওলাইছোঁ ৰাতিপুৱা 4:30 হৈছে বন্ধু কেইজনমান আহি আছে কেইজনমান আহি গৈছে এইটো আৰু আমাৰ এইটো জাল এনেকুৱা বিশেষ তেনেকুৱা জাল আমি ল'ব পৰা নাই যি পাইছোঁ আৰু এনে বছৰত এদিন যি পাইছোঁ সেয়া লৈ লৈছোঁ আৰু আমি এতিয়া গৈ আছোঁ বন্ধু এজনৰ কাৰণে ৰখি আছোঁ তেখেত আহিব তো ভিডিঅ'টো স্কিপ নকৰিব আজি একদম তামাম ভিডিঅ' হ'ব ইমান ঠাণ্ডাটো নালাগিব কাৰণ হাজাৰ মানুহ যেতিয়া নামিব তেতিয়া আৰু ঠাণ্ডাৰ কোনো কথাই নাই তেতিয়া চাম আৰু কি অৱস্থা হয় আজিতো অলপ মূৰত আছোঁ কিন্তু ঠাণ্ডাই কি কৰে কি নকৰে আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰিব আৰু একেবাৰে চাই থাকিব বলক বিনা পলম কৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহি গ'ল ফাইনেলি আমি কমিউনিটি ফিশিঙত গৈ আছোঁ এয়া জীৱনত চাগে প্ৰথমবাৰ গৈ আছে মই বাৰু কেইবাবাৰ গৈছোঁ বলক চাওঁ দেই আমাৰ বাবু আজি ভিডিঅ' মাছ পাওঁ নাপাওঁ কিন্তু পিছৰ কথা মজা লাগে ফূৰ্তি লাগে ঠাণ্ডাটো বহুত আছে আৰে হাজাৰ মানুহ যেতিয়া এক লগত নামিব তেতিয়া ঠাণ্ডা নালাগিব বাৰু সেইটোৰ কাৰণে চিন্তা নাই লগতে আৰু আমাৰ বেলেগ জালো আছে উৰা জালো আছে যদি ভাবি আছোঁ যদি উৰা জালত মাছ পৰে তেতিয়া জঁপিয়াই দিব লাগিব উপায় নাই বৰালি যদি পৰি যায় জঁপিয়াই দিম ঠাণ্ডা পিছত দেখা যাব কি হয় এয়া মানুহ গৈ আছে আচলতে আৰু সোনকালে যাব লাগিছিল নহ'লে জেগা পোৱা নাযায় ভাল জেগা পোৱা নাযায় ভাল জেগা নাপালে মাছো পোৱা নাযায় তো আমি অলৰেডি লেট হৈছোঁ কিন্তু একো নাই আমাৰ ইমান মাছ নালাগে আমি খাব পৰা হ'লে হ'ল আৰু যাতে উৰুকাটো অলপ ভালকৈ যায় পিছফালে আহি আছে জীৱনৰ প্ৰথমবাৰ গৈ আছে সেয়ে তেখেতৰ ব্লগিং কৰাটো বহুত জৰুৰী আহি পালোঁ মৰাবৰলি ক্ৰছ কৰি আছোঁ আৰু ঠাইখন দেখিবলৈ বহুত ভাল লাগিছে মাছ পাওঁ নাপাওঁ আগত চাইছোঁ খুৰাহঁতে মাছ চাগে মাৰা নাই চাগে জেগাই পোৱা নাই এইফালে দেখিবলৈ পাইছে সৰিয়হ খেতি যিমানখিনি চকু গৈছে অকল সৰিয়হ খেতি যেন লাগিছে পাঞ্জাৱ বা হাৰিয়ানাৰ কোনো এখন ঠাইত আহি গৈছোঁ যিয়ে নহওক আমাৰ অসমতো তেনেকুৱা খেতি হয় পানী দিয়া যায় না মানুষ কৈ আছে জেগা নাই বুলি যিয়াই নহওক আহিছোঁ যিহেতু ইমান দূৰৰ পৰা যাবই লাগিব অকণমান চাই আহোঁ জেগা পাওঁ নাপাওঁ সেইটো পিছৰ কথা আৰু এই শ্বটটো চাই আপোনালোকৰ নিশ্চয় চাগে মনত পৰি গৈছে শ্বাহৰুখ খানৰ এটা ফেমাছ ফিল্ম যাৰ নাম আছিলে দিলৱালে দুলহানিয়া হাম লে যায়েংগে এতিয়া আগত পাই গ'লো নামদাং শিলৰ খাকু এইটোতো নামদাং শিলৰ খাকুৰ নিচিনাই আৰু কিন্তু ডিফাৰেঞ্চটো হৈছে এইটো বাঁহৰে নিৰ্মিত তো চাই লওক এই কি জালত কৰিলো যিয়ে নহওক তো ফাইনেলি আমি জায়গাখন আহি পালোঁ আৰু Oh my goodness.
Oh my God! আপোনালোকে চাব পাৰিছে কিমান মানুহ একলগ হৈছে ইয়াক কয় কমিউনিটি ফিচিং আপোনালোকে হ'ব পাৰে ফ্ৰণ্ট কেমেৰা দি দেখিব নোৱাৰে সেয়া মই কেমেৰাটো ঘূৰাই দিছোঁ যাতে ভালকৈ চাব পাৰে তো ভিডিঅ' চাওক আৰু উপভোগ কৰক আৰু ফিল কৰিবলৈ চেষ্টা কৰক ফাইনেলি সময় আহি গৈছে আমিও কাপোৰ খুলি ফিচিঙত লাগি যোৱাৰ আৰু কাপোৰ খুলি আছোঁ ৰেডি হৈ আছোঁ সাজু হৈ আছোঁ আৰু এতিয়া পানীত যাম মাছ মাৰিম আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম বুঢ়া মাছ এনেজালটো সঁচাই নেকি বৰালি চাগে আমাৰ ভাগ্যত নাই একো নাই দাদা কেইটাত আহিছিলে আজি 6টা বজাত আহিছিলোঁ আৰু কেইটামান পালোঁ ৰ'ব 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 চাচা Polot puse udun. এটা কই কোমলা করছে Are polot porta se dotta si. এই বাবা কত মাছ চাব কইছে শীতল ও শীতলও পাইছে নাকি শীতল নহয় সৰু শীতল এটি তো এইখিনি আছিল আমাৰ কমিউনিটি ফিচিং আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ এই চেনেল নম্বৰিক আছে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ এটা ভিডিঅ'ত লগ পাম টিল দেন গুড বাই এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'